বুলি কৈছে তাৰপিছত মোবাইল কেইটা আছে বুলি কৈছে মই কৈছোঁ এইটো তাৰ মোবাইল হয় এটা মোবাইল মোৰ বাচ্চাৰ অন্ডাৰ ক্লাছৰ হয় বুলি কৈছোঁ সব মোবাইল দিয়ক বুলি কিনি লৈছে এইটো 3টা মোবাইল আৰু আপোনাৰ হাজবেণ্ডক মই এতিয়াই আনি দিম জাষ্ট অলপৰ কাৰণে ফোন নাম্বাৰৰ কাৰণে মাত্ৰ লৈছোঁ মই এতিয়াই আনি দিম বুলি কুমাৰীঘাটা থানাৰ আইচি ছাৰে এনেকৈ কৈ কিনে মোৰ হাজবেণ্ডক ৰাতি 1টা বজাত লৈ আহিছে এতিয়ালৈকে এৰি দিয়া নাই কাৰণটো গম নাপাওঁ মাত্ৰ মোবাইল নাম্বাৰটো এইখিনি কৈছে এইটো নাম্বাৰটো আপুনি চিনি পায় নেকি কওঁতে মোৰ হাজবেণ্ডে কৈছে হয় চিনি পাওঁ তেতিয়া লৈ আহিছে মই আপোনাক এতিয়া আনি দিম এই 3টা মোবাইল আৰু আপোনাক মই এতিয়া আনি দিম বুলি কৈ কিনে কিবা সংগঠন কৰিছিল আগতে সংগঠনত হয় এইটো ইউজিপিঅ সংগঠনৰ মোৰ হাজবেণ্ডটো ডিষ্ট্ৰিক্ট কামাণ্ডাৰ হয় এইটো 22 তাৰিখত তামোলপুৰ থানাত ভেৰিফাইও হৈছে SDO ছাৰৰ লগত ফৰ্ম ফিল আপ কৰি কিনে কিমান 30-40 জন মানুহ ভেৰিফাই হৈ কিনে আহিছে সেই ৰাতিয়ে উঠাইছে তেওঁলোক চিজফায়াৰত হয় কিন্তু এতিয়া তেওঁলোকক এনে কিবা কাৰণত ধৰি লৈ গৈছে এইটো কি কাৰণটো কোৱা নাই আমাক মাত্ৰ মোবাইল নাম্বাৰটো কৈছে কি মই এইটো নাম্বাৰ চিনি পাওঁ কওঁতে বুলি কৈছে তেতিয়া মই কুমাৰীঘাটা থানাৰ নামটো কৈছিল কিন্তু নাথটো মই জানো কিন্তু নামটো মই পাহৰি গৈছে আইচি হয় কিবা নাম্বাৰ নাথ বুলি কৈছে এইখিনি কৈ কিনে মই তোমাক এতিয়াই আনি দিম আকৌ ভয় কৰিব নালাগে বুলি কৈছে কি ফোন আৰু কাকো কৰিব নালাগে এতিয়া ইয়াত আজি আপোনালোকে যে প্ৰতিবাদ কৰিব লাগিছে কি কাৰণত মানে দীপক লাগিব মোক দীপক এৰিব লাগিব তাৰ দোষ নাই তাই নিৰ্দোষ মানুহ এনাই লৈ গৈছে এইটোৰ কাৰণে আমি এইখিনি কৰিছোঁ আমাক লাগিবই দীপক মুক্তি দিব লাগিব লাগিব